500 টকা এটা দেখালে দেচোন 5 টকা ধাৰ লৈ তীখা খাবলৈ 10 টকা এটা 500 টকা লাগে হে তই যে মাহে মাহে 20-30 হাজাৰ টকা দৰমহা পাই আছ ক'ত থৈছ আৰে চেলাৰী পাইছো হয় কিন্তু বেংকতে সোমাই বেংকৰ আকৌ কিনো এইবোৰ আল বাল এইবোৰ চাৰ্জ কাটি থাকে মোৰ পইচাই নথকা হৈ গ'ল মানে 10 টকা দাম নাই ঠিক আছে তেতিয়াহ'লে তই এটা বস্তু লৈ যা এইটো হ'ল পিগি বেগ 100 200 500 তই যিমান ভৰ টিক মাৰিবি এটা এটাকে টিক মাৰি তই লাখপতি বনি যাবি আৰু তই লাখপতি মানে মিনি লাখপতি বনি যাবি আৰু ইয়াত এটা পেন আহে তই পেনটো টিক মাৰিব পাৰিবি আৰু তোৰ মোহাৰিব ইয়াত ওপৰত কপাহৰ এটা দিয়া আছে সেইটো লৈ যাবি पैसा ही पैसा होगा क्या बोलता लाखपति और की बुया बस्तु दिली हो এনেকুৱা বস্তু খালি কইবাৰ বাটা থকা এমাইটা পেছতে পোৱা যায় ও থ্যাংক ইউ দাদা থ্যাংক ইউ আজি তো মই লাখপতি বনিয়ে যাম